নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু পোনপ্ৰথমে মই আপোনালোক সকলোকে বিহুৰ বহুত শুভেচ্ছা যাচিছোঁ। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিম লিটিল ষ্টাৰ স্কুলৰ পৰা, আৰু তাৰপিছত আমি যাম আৰু এখন স্কুললৈ, আৰু সেইখন কোন স্কুল ক'ত আছে সকলোবোৰ দেখুৱাম ভালকৈ ভিডিঅ'টো, তেনেহ'লে চাই থাকিব। আৰু এয়া মই লিটিল ষ্টাৰ স্কুলত আহি পাই গ'লোঁ, আৰু ইয়াতে আৰম্ভণিতে প্ৰদৰ্শনীমূলক এটি বিহু ক্লাছ কেজিৰ ষ্টুডেণ্টৰ দ্বাৰা পৰিৱেশন কৰা হৈছিল। আৰু এইখিনিতে আপোনালোকক আৰু এটা কথা কৈ দিওঁ, মই ইয়াতে যোনটো বিহু গান লগাই ইয়াতে নচুৱাইছিলে ল'ৰা ছোৱালীবিলাকক, মই গানটো আচলতে মিউট কৰি দিছোঁ, কাৰণ মোৰ কপিৰাইট লাগি যাব পাৰে। সেইবাবে মই ইয়াতে এনেই মিউজিক এটা দি দিছোঁ, কাৰণ এনেই মিউট কৰি থৈ দিলেও আপোনালোকৰ ভাল নালাগিব চাই, সেইবাবে মিউজিক এটা দি দিছোঁ। আপোনালোকে বেয়া নাপাব মই গানটো ইয়াতে নাই দিয়া বাবে। লিটিল ষ্টাৰৰ পৰা মই এতিয়া আহিলোঁ কিডছ কেম্পলৈ, আৰু এইখন এখন প্লে স্কুল হয়। জুবিবাহঁতে খুলিছিলে, জুবিবাহঁতৰ আগতে আৰোহণ কিডছ বুলি এখন আছিলে, য'ত নেকি মোৰ ছোৱালী গৈছিলে, তাই বহুত সৰুৰ পৰা গৈছিলে আৰোহণলৈ। আৰু এতিয়া জুবিবাহঁতে ঘৰতে এইখন স্কুল খুলিছে, বিৰাটেই ধুনীয়া হয় স্কুলখন। আৰু প্ৰথম কথা হ'ল স্কুলখন বিৰাট চাফ চিকুণ, যিহেতুকে সৰু ল'ৰা ছোৱালী ইয়াতে থাকিব, স্কুলখন চাফ চিকুণ হয়নে নহয় সেইটো আমি প্ৰথমতে চাব লাগে। আৰু ঘৰত যিদৰে ল'ৰা ছোৱালীখিনি থাকে, আমাৰ সৰু ল'ৰা ছোৱালীখিনি যোনখিনি নেকি প্লে স্কুলত দিয়া হয়, সেইখিনি ল'ৰা ছোৱালীক দিওঁতে এটা কথা মনত ৰাখিব লাগে যে য'ত আমি দিম, যিখন স্কুলত দিম, অলপ পৰিৱেশটো ঘৰুৱাৰ নিচিনা হ'ব লাগে, যাতে নেকি আমাৰ ল'ৰা ছোৱালীখিনি ঘৰত এইদৰে খেলি থাকে ধুনীয়াকৈ, দিনটো কিবা কিবি কৰি থাকে, এবাৰ পুতলা লয় বা এবাৰ
কিবা কিবি খেলা বস্তু, কাৰণ সিহঁতৰ সময় সিহঁতৰ হেৰিবোৰ বদলি হৈ থাকে, এটা বস্তু লৈ সিহঁতে নেখেলে। আৰু মই ইয়াতে আহি এই বস্তুটো দেখা পালোঁ যে ইয়াতে ঢেৰ খেলা বস্তু আছে, সিহঁতে আমনি নাপাব যে খেলি খেলি এবাৰ এইটো খেলিলে এবাৰ সিটো খেলিলে, কাৰণ ঘৰততো সিহঁতে তেনেকেই খেলে আৰু এইখন স্কুলতো তেনেকৈ ঢেৰ খেলা বস্তু আছে, সিহঁতে খুব ভাল পাব ইয়াতে যিখিনি প্লে স্কুলত ল'ৰা ছোৱালী আহিছে নতুনকৈ। আৰু এয়া আমাৰ ছোৱালী আৰু জীউ, ইহঁত একদম প্ৰথমৰ পৰা আছিলে আৰোহণ কিটছত, আৰু ইহঁত এতিয়া ছিনিয়ৰ বুলিয়ে ক'ব লাগিব। আৰু ইহঁতক নিমন্ত্ৰণ কৰা হৈছে ইয়ালৈ, নতুন স্কুলখনলৈ, আৰু সিহঁতে অকণমান ফূৰ্তি কৰিছে। আৰু এইটো হৈছে জুবিবাৰ ল'ৰা, বিৰাটেই ঠাণ্ডা মুণ্ডা ই। আৰু এইখিনিতে মই জুবিবাৰ নাম্বাৰটো আপোনালোকক দি দিছোঁ। আপোনালোকে যদি আপোনালোকৰ ল'ৰা ছোৱালী আছে, সৰু ল'ৰা ছোৱালী যদি দিব বিচাৰে কিডছ কেম্পত, তেনেহ'লে এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু ইয়াতে এক্স ষ্টুডেণ্টকেইটা আহি ইহঁতৰ উৎপাত বেছি বাঢ়ি গৈছে, ইহঁত ইয়াৰ পৰা নোযোৱা হৈছে। আৰু এইখিনিতে বিহু বুলি সকলোৱে এপাক নাচিলে, আৰু জুবিবাহঁতেও নাচিছে আৰু গাৰ্জেনসকলেও নাচিছে। সকলোখিনি আপোনালোকক দেখুৱাম, চাই থাকক ভিডিঅ'টো। প্ৰথমতে সৰু ল'ৰা ছোৱালীখিনিৰে আৰম্ভ কৰিছে। আৰু জুবিবাহঁতৰ এটা কথা ক'ব লাগিব, স্কুলত পৰিৱেশ দিৱসেই হওক বা গান্ধী জয়ন্তীয়ে হওক, বিহুৱে হওক, পূজাই হওক, যিকোনো অনুষ্ঠান থাকিলে স্কুলত তেওঁলোকে পাতে আৰু ল'ৰা ছোৱালীখিনিক দেখুৱাই কোনটো দিনত আমি কি কৰিব লাগে, সকলোখিনি জুবিবাহঁতে দেখুৱায়। আকৌ বিহুত মেজি বনায়, স্কুলত মেজি বনাই ল'ৰা ছোৱালীখিনিক দেখুৱায় মেজি কেনেকুৱা থাকে আৰু মেজিত আমি কিদৰে বিহুত কি নিয়ম কৰিব লাগে সেইখিনিও দেখুৱায়। সেইকাৰণে ইয়াতে খুব ভাল লাগে, গোটেইখিনি জুবিবাহঁতে ল'ৰা ছোৱালীখিনিক দেখুৱাবলৈ বা বুজাবলৈ চেষ্টা কৰে, সেইটো কাৰণে খুব ভাল লাগে। আৰু আশা কৰিছোঁ এইখন স্কুলতো সেইখিনি বস্তু থাকিব, আৰু আমিও এই অনুষ্ঠানবিলাকত আহিবলৈ পাম, সেইটোৱে আশা কৰিছোঁ। জুবিবাই যাতে আমাক এক্স হিচাপে নলৈ, স্কুলৰে পৰিয়াল হিচাপে লৈ আমাক প্ৰতিটো অনুষ্ঠানত এইদৰে যিদৰে আজি মাতিছে তেনেদৰে আগলৈকো মাতিব বুলি আশা কৰিছোঁ। আৰু এইজনী গ্ৰীণ ব্লাউজ পিন্ধি থকাজনী হৈছে জুবিবা, কিডছ কেম্পৰ স্বত্বাধিকাৰী। আৰু আপোনালোকৰ ঘৰ সৰু ল'ৰা ছোৱালী থাকিলে এই জুবিবাৰ লগতে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আৰু ইয়াতে ৰশ্মি মিছো আছে, যোনজনী হাত চাপৰি বজাই আছে সেইজনী হৈছে ৰশ্মি মিছ। ইয়াতে ল'ৰা ছোৱালীখিনিক পঢ়ুৱাই তেখেত পুৰণা হয়, আৰোহণ কিটছটোত আছিলে, আৰু তেখেতৰ ল'ৰাও আৰোহণ কিটছত আমাৰ ছোৱালীৰ লগত একেলগে পঢ়িছিলে, আৰু এতিয়া নতুনকৈ এইখন স্কুল খোলাত এতিয়া ইয়াতে কৰি আছে ৰশ্মি মিছে। আৰু এইফালে এইগৰাকী নাচি থকা গৰাকী হৈছে ইয়াৰে অভিভাৱক, আৰু ইয়াতে গোটেই অভিভাৱকসকল আছে। সকলোৱে অকণমান বিহু বুলি ফূৰ্তি কৰিছে, ময়ো অকণমান নাচিলোঁ কিন্তু ভিডিঅ' কৰা নহ'ল। আৰু ইয়াতে জুবিবাই আজি বহুত ধুনীয়াকৈ চাহ খোৱালে, ঘৰতে বনোৱা বহুত পিঠা পনা আছিলে, ধুনীয়াকৈ আমি বিহু বুলি ধুনীয়াকৈ সকলোৱে মিলি চাহ খালোঁ, পিঠা পনা খালোঁ, ভাল লাগিলে সঁচাকৈ আহি।
আৰু এইখিনি ফটো যে আপোনালোকে দেখিছে এইখিনি বহুত পুৰণা হয় জুবিবাহঁতৰ যেতিয়া আগৰ পুৰণা স্কুলখনৰ হয় লকডাউনৰ পিছত সেইখন বন্ধ হোৱাৰ পিছত যেতিয়া আকৌ নতুনকৈ এইখন খুলিলে আগতে এইখন পুৰণা স্কুলখনৰ এইখিনি ফটো আৰু এইখিনি হৈছে সৰস্বতী পূজাৰ জুবিবাহঁতে খুব সুন্দৰকৈ সৰস্বতী পূজাও পাতে আৰু আমি আহোঁ আৰু এই শৰাইখন আৰু গামোচাখন মই পাইছিলোঁ পিঠা পনা কম্পিটিশ্যনত বিহু বুলি পিঠা পনা কম্পিটিশ্যনো পাতিছিলে জুবিবাহঁতে আগৰ স্কুলখনত আৰু এইখনতো পাতিব সেইবোৰ সকলো আপোনালোকে পাব নতুন অভিভাৱকসকলে এইখিনি পাব আমি আগতে পাই আহিছোঁ সেইখিনি আৰু ইয়াতে নাচ গান আমি সকলোখিনি বিহু ফাংচনেই হওক বা কিবা অনুষ্ঠান পাতিলে সৰু সুৰা ফাংচন যেতিয়া জুবিবাহঁতে পাতে তেতিয়া ইয়াতে অভিভাৱকসকলকো কিবা কৰিবলৈ সুযোগ দিয়া হয় ধৰক নাচ গান এইবিলাক কৰিবলৈ সুযোগ দিয়া হয় আৰু আমি সকলোৱে এইখিনি পাইছিলোঁ এখন মঞ্চ পাইছিলোঁ বুলি ক'ব লাগিব জুবিবাহঁতৰ স্কুলত যিহেতুকে আমি এতিয়া মাতৃ হ'লোঁ মাতৃ হোৱাৰ পিছত আমি তেনেকৈ অনুষ্ঠানসমূহত আমি ভাগ ল'ব নোৱাৰোঁ বা সেই সুবিধাকণ আমি নাপাওঁ যিকণ আমি আৰোহণ কিটছত পাইছিলোঁ জুবিবাহঁতৰ স্কুলত পাইছিলোঁ আৰু জুবিবাহঁতে কৈছে এতিয়া নতুন স্কুলখনতো সেইখিনি থাকিব আৰু যিসকল ইয়াতে অভিভাৱক আছে তেওঁলোকে পাব আমিতো বহুত ফূৰ্তি কৰিছিলোঁ আৰু গোটেই গাৰ্জেনখিনি আৰু জুবিবাহঁতৰ স্কুলৰ গোটেই টিচাৰ্ছখিনিয়ে আমি সকলোৱে এটা পৰিয়ালৰ নিচিনাকৈ আছিলোঁ আৰু খুব ভাল লাগিছিলে সেই দিনবোৰ কেতিয়াও আমি পাহৰিব নোৱাৰোঁ সদায় স্মৃতি হৈ ৰৈ থাকিব সঁচাকৈ আৰোহণ কিটছত আমি বহুত ফূৰ্তি কৰিছিলোঁ আৰু এতিয়াও এইখন স্কুলত কিবা পাতিলে আমি নিশ্চয় আহিম ইয়ালৈ আৰু জুবিবাহঁত সদায় এটা পৰিয়াল হৈ থাকিব আমাৰ আৰু এইখন স্কুলতো যিখিনি সহায় সহযোগিতা বুলি ক'ব লাগিব সহায় নহয় আচলতে যিখিনি মানে আমি অভিভাৱক হিচাপে আমি যিহেতুকে এতিয়া এখন স্কুলৰ পৰা ওলাই আহিলোঁ আমাৰ ল'ৰা ছোৱালী ওলাই আহি এতিয়া আমি স্কুলত নাম লিখালোঁ তথাপিতো আমি সেইখন স্কুলৰে পৰিয়াল হৈ থাকিম সদায় আৰু বিশেষ আৰু একো নকওঁ এই চেগতে মই জুবিবাহঁতক আৰু স্কুলৰ টিচাৰ্ছসকলক সকলোকে মই ধন্যবাদ জনাইছোঁ ইমান ধুনীয়া অনুষ্ঠান এটাত মোক নিমন্ত্ৰণ কৰাৰ বাবে বহুত বহুত ধন্যবাদ আজি ভিডিওটো চাই যদি ভাল পালে তেনেহলে এটা লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি আজি আপোনালোকে কোনোবাই নতুনকৈ ভিডিও চাই আছে আৰু ভিডিও চাই যদি আপোনালোকে ভাল পাইছে তেনেহলে প্লিজ 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 সাবস্ক্ৰাইব কৰিব নাপাহৰিব তেনেহলে পুনৰ লগ পাম আন এটা নতুন ভিডিওলৈ তেনেহলে আজিলৈ ইমানতে এৰিছো ধন্যবাদ